প্ৰশ্নটো কি কৈছে চাব যদি 2 to the power m into 2 to the power 6 into 2 to the power minus 4 divided by 2 to the power minus 5 is equal to 2 to the power 12 হয় তেন্তে m ৰ মান হ'ব ঠিক আছে যেতিয়া চাব ঘাত আৰু ভূমি মানে ঘাত আৰু ভূমিৰ যেতিয়া অংক থাকিব আমি কিছুমান বস্তু জানিব লাগিব এইখিনি বস্তু যে জানিব ভালকে আপুনি ঘাত আৰু ভূমি থকা যিকোনো অংক পৰীক্ষা ঠাই আপুনি কৰিব পাৰিব চাবচোন যেতিয়া আমাৰ কি হ'ব ভূমি একে থাকিব ভূমি মানে কোনটো কয় জানেনে সাপোজ আমাৰ কি আছে x to the power a কি আছে আমাৰ x to the power a ঠিক আছে যেটো তলত থাকিব তাক আমি কি বুলি কওঁ তাক আমি কওঁ ভূমি কি বুলি কওঁ ভূমি আৰু যেটো ওপৰত থাকিব তাক আমি কি বুলি কওঁ ঘাত হয়নে ইংলিছত ভূমিক কি বুলি কয় বেস আৰু ঘাতক কি বুলি কয় পাৱাৰ ঠিক আছে তলৰটো কওঁ আমি কি বুলি কওঁ তলৰটোক আমি ভূমি বুলি কওঁ আৰু ওপৰটোক আমি কি বুলি কওঁ পাৱাৰ বা ঘাত বুলি কওঁ ঠিক আছে এটা চাব যদি আমাৰ কি হয় বেসবোৰ কি হয় একে থাকে সাপোজ আমাৰ কি আছে x to the power a into x to the power b into x to the power c মানে চাবচোন কি হৈছে তিনিটা পদ কি হৈছে এখিনিত পূৰণ হৈ আছে মানে গুটেটা এটা পদে হয় মানে তিনিটা কি হয় x পূৰণ হৈ আছে গুটেটা কি হয় আমাৰ পাৱাৰ টু কি হয় বেলেগ বেলেগ কিন্তু কি হয় ভূমিকিটা কি হয় আমাৰ ভূমিকিটা কি হয় একে হয় যেতিয়া আমাৰ ভূমিকিটা একে থাকিব আমি কি কৰিম আমি এটা ভূমি লিখিম কি লিখিম এটা ভূমি লিখিম আৰু যিমান কিটা ঘাত আছে গুটেটা ঘাতক আমি কি কৰিম যোগ কৰি দিম যিমান কিটা ঘাত আছে গুটেটা ঘাতক কি কৰি দিম আমি যোগ কৰি দিম ঠিক আছে এইটো হল আমি যিমানে থাকক যিমান কিটা আমাৰ ভূমি থাকক যদি এনেকৈ ইনটু হৈ থাকে আমি কি কৰিব পাৰো আমাৰ পাৱাৰবোৰ কি কৰিব পাৰো যোগ কৰিব পাৰো মানে আউটাৰ বস্তু কি আছে আউটাৰ বস্তু আছে এনেকৈ হ'ব x to the power a by x to the power b মানে এইখিনিত কি হৈ আছিল ইনটু হৈ আছিল মানে ইনটু হৈ থাকিলে কি হ'ব আমাৰ ঘাতবোৰ কি হ'ব যোগ হ'ব এইখিনিত কি হৈ আছে এইখিনি আমাৰ হৈ আছে ডিভাইড যেটা ডিভাইড হৈ থাকিব তেতিয়া কি হ'ব আমি দুটাৰে চাব কি আছে ভূমি একে আছে মানে দুটাৰে কি আছে ভূমি একে আছে আমি কি কৰিম এটা ভূমি লিখিম আৰু আমাৰ কি হ'ব যেটো আমাৰ পাৱাৰবোৰ আছে বা যিবোৰ ঘাতবোৰ আছে সেইবোৰ ঘাতবোৰ কি হ'ব মাইনাস হ'ব যেটো তলত থাকিব তাৰ সন্মুখত কি হ'ব মাইনাস মানে যেটো পাৱাৰ কত থাকিব তলত থাকিব তাৰ সন্মুখত কি হ'ব মাইনাস যেটো a থাকিব ওপৰত যেটো থাকিব তাতো আমাৰ প্লাসতে থাকিব কথাখিনি বুজি পালেনে যদি একে ভূমিযুক্ত পদবোৰ পূৰণ কৰো হয়নে আমি কি লিখিম এটা ভূমি লিখিম আৰু প্ৰতিটো ঘাতকে কি কৰিম আমি ওপৰত যোগ হিচাপে লিখিম ঠিক তেনেদৰে একে ভূমিযুক্ত যদি আমি দুটা পদক কি কৰো হৰণ কৰো তেতিয়া কি হ'ব আমাৰ ঘাতবোৰ কি হ'ব বিয়োগ হ'ব যেটো তলত থাকিব তাৰ সন্মুখত কি লিখিম আমি মাইনাস যেটো ওপৰত থাকিব তাৰ সন্মুখত আমি প্লাসে থাকিব ঠিক আছে এইখিনি কনসেপ্ট ক্লিয়াৰ এতিয়া আমি এই অংকটোলৈ আহো এইখিনি কনসেপ্ট যদি ক্লিয়াৰ হয় আপুনি এনে ধৰণৰ অংক অতি সহজে অতি কম সময়ৰ ভিতৰতে আপুনি পৰীক্ষাত কৰিব পাৰিব খালি আমাৰ কি লাগিব কনসেপ্টটো ক্লিয়াৰ লাগিব ঠিক আছে যেটো অংক দিছে সব কি কৰিব ডাইৰেক্ট লিখিছো সব গুটেটা কি আছে আমাৰ গুটেকেটাৰ কি আছে ভূমি একে আছে ভূমি কি আছে 2 আছে মানে আমি এটা ভূমি লিখিম এটা ভূমি কি হল 2 মানে আৰু পাৱাৰ গুটেটা কি হ'ব যোগ m + 6 + -4 ঠিক আছে আমি প্লাস কৰিলো যেহেতু কি আছে গুটেটাৰ সন্মুখত ইনটু আছে গুটেটা ইনটু হৈ আছে আমি কৰিলো আমি প্লাস কৰিলো ডিভাইডেড বাই তলৰটো থাকক 2 to the power -5 ইকুৱেল কিমান পালো 2 to the power 12 মানে এইখিনি আমাৰ কনসেপ্ট থাকক এটা চাব কিমান পালো আমি 2 to the power m এইখিনি ক্যালকুলেট কৰিলে কিমান হ'ব আমাৰ +2 চাব ইয়াৰ সন্মুখত আছে মাইনাস ইয়াৰ সন্মুখত আছে প্লাস বেলেগ বেলেগ সিম্বল হলে বিয়োগ কৰো বিয়োগ কৰাৰ পিছত কি চাও ডাঙৰটোৰ সন্মুখত কি সিম্বল আছে এটো চাও ডাঙৰটোৰ সন্মুখত কি সিম্বল আছে প্লাস মানে 4 টো সৰু আছিল মানে 4 টোৰ সন্মুখত সিম্বল আমি নাচাও ডাঙৰটোৰ সন্মুখত প্লাস সিম্বল আছে মানে কিমান পাম আমি +2 মানে 2 to the power -5 = 2 to the power 12 মানে এতিয়া চাব নেক্সট কাম কি হয় এটো ইউজ কৰিম এটো তো ইউজ কৰিলো মানে একে ভূমি থকা ইনটু কৰিলে আমি কৰো আমাৰ পাৱাৰবোৰ যোগ কৰো ইতেন আমাৰ কি আহিছে ডিভাইড আহিছে এখান কি আহিছে ডিভাইড দুটাৰে কি আছে আমাৰ ভূমি একে আছে আমি এটা ভূমি লিখিম কেটা ভূমি লিখিম এটা 2 to the power only 2 to the power লিখিম ওপৰটো যেনেকৈ আছে এনেকৈ লিখিম m + 2 মানে যেতিয়া আমাৰ কি হয় কি কৈছো মই যদি ডিভাইড হয় মানে তলৰটোৰ সন্মুখত কি আহে মাইনাস আহে মানে কি লিখিছো চাব মাইনাস মানে আৰু যি b যেটো b আছিল b লিখিছো এই b জায়গা কি আছে এখন b জায়গা কি আছে -5 মানে -5 লিখিম কথাটো বুজিলা নাই কথাটো বুজিলে নে কি লিখিছো এখিনি b আছিল b লিখিছো এখিনি -5 আছিল -5 লিখিছো কিন্তু এই মাইনাসটো আমাৰ কি হয় আমাৰ সূত্র মতে আহিল বা ফর্মুলা মতে আহিল ঠিক আছে
এইখিনিত যি আছিলে সেইটোৱে লিখিছো কিন্তু খালি এই মাইনাসটো কৰপৰা আহিছে সূত্ৰৰ মতে ঠিক তেনেদৰে এই মাইনাসটো কৰপৰা আহিছে আমাৰ সূত্ৰৰ মতে আহিছে আৰু এই -5 টো যেহেতু b মানে কিমান -5 সেই -5 এ লিখিছো বহুতে এইখিনিত গণ্ডগোল কৰি এটা মাইনাস দি থৈ দিব आंसर ভুল কিমান হল 2 টু দি পাৱাৰ 12 ঠিক আছে ওপৰখিনি ক্যালকুলেট কৰা কিমান পাবা 2 টু দি পাৱাৰ m প্লাস মাইনাস মাইনাস কি হৈ যায় প্লাস 2 প্লাস 5 is equal to 2 to the power 12 কিমান পালো এখিনি 2 to the power m plus 7 is equal to 2 to the power 12 মানে এইখিনিলৈকে বুজি পালো কিন্তু এতিয়া চাব m ৰ ভ্যালু কেনেকৈ ওলাব মানে আমাৰ এইটো বস্তু জানিব লাগিব কি বস্তু জানিব লাগিব যদি দুই ফালে সমান চিহ্নৰ বাওফাল আৰু সোঁফালে যদি এনেকৈ থাকে চাব x to the power a is equal to x to the power b কি আছে চাইছেনে কি আছে লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইডত কি আছে আমাৰ দুটাৰে ভূমি কি আছে একেই আছে মানে পাৱাৰটো বেলেগ বেলেগ আছে মানে কি হ'ব এইটো আৰু এইটোৰ মান কি হ'ব a আৰু b ৰ মান কি হ'ব সমান হ'ব যেতিয়া আমাৰ কি হ'ব ভূমি একে থাকিব সমান চিহ্নৰ বাওফাল আৰু সোঁফালে আৰু পাৱাৰটো বেলেগ বেলেগ থাকিব সৰি পাৱাৰটো বেলেগ বেলেগ আমি ধৰিছো হে মানে কি হ'ব a আৰু b ৰ ভ্যালু কি হ'ব আমাৰ একেই হ'ব মানে x to the power a is equal to x to the power b লিখিছো মানে তলটো কেনসেল কৰি থাকিব কিমান a is equal to b মানে পাৱাৰখিনি কি হ'ব আমাৰ ইকুৱেল হ'ব যেহেতু আমাৰ কি হয় ভূমিটো ইকুৱেল হয় তো পাৱাৰখিনি কি হ'ব ইকুৱেল ঠিক তেনেদৰে এখিনি কি হ'ব m + 7 is তলত ভূমি কি আছে ভূমি একেই আছে মানে আমাৰ কি হ'ব পাৱাৰখিনি দুফালে কি হ'ব ইকুৱেল হ'ব মানে কি পাম আমি পাম তো কি পাম যে m + 7 is equal to 12 কথাখিনি বুজিলে নে কি লিখিছো যদি দুটাৰে ভূমি একেই থাকে ভূমি কেনসেল ওপৰৰ a is equal to b ঠিক তেনেদৰে কিন্তু কি হৈছে দুটাৰে ভূমি কি হ'ব কেনসেল হ'ব দুটাৰে ভূমি কি আছে একেই আছে ইয়াৰো 2 আছে ইয়াৰো 2 আছে মানে 2 টু কেনসেল আমাৰ কি থাকিব m + 7 is equal to 12 হে লিখিছো আমি কি লিখিছো m + 7 is equal to 12 মানে তো 7 টু এখিনি প্লাস হৈ আছে আপুনি কি হ'ব মাইনাস কিমান হ'ল 12 - 7 মানে m is equal to কিমান পালো m is equal to 5 ঠিক আছে কব যে বহুত ষ্টুডেন্টে কব যে স্যার শর্ট ট্রিক লাগে শর্ট ট্রিক মানে কি আপোনালোকে যেটা ক্যালকুলেট কৰিব অতি সহজে কৰিব পাৰিব ইমানখিনি কৰিব নালাগে মই বুজাবৰ কাৰণে ইমানখিনি সময় লৈছো আপোনালোকে যেটা কৰিব এইবোৰ বহুত সংক্ষেপে বহুত কমকৈ ক্যালকুলেশন কৰিব অতি সহজে হৈ যাব জাস্ট আপোনালোকে প্ৰেক্টিস কৰি থাকক প্ৰেক্টিস কৰিলে বহুত সৰুকে কৰিব পাৰে বহুত কিছুমান লাইন আপুনি স্কিপ কৰিব পাৰে আপুনি যেটা এক্সামত কৰিব ইমান লাইন লিখিবই নালাগে মানে আপুনি জাস্ট কনসেপ্টখিনি ক্লিয়াৰ হ'ব কাৰণে মই এইখিনিত এক্সপ্লেইন কৰি অলপমান বহলাই লিখিছো বা আপোনালোকক বহলাই এক্সপ্লেইন কৰিছো ঠিক আছে মানে আমাৰ সূত্ৰটো কোনটো হল আমাৰ সূত্ৰটো হল অপচন A 5